Hello everyone. দুপৰীয়া আমি চাহ খাই ৰাতিপুৱা মানুহে গ্ৰীণ টি খায় কিন্তু আমি দুপৰীয়া গ্ৰীণ টি খাইছোঁ কাৰণ আমাৰ উঠা বহুত দেৰি উঠি পেলাই আমি এই ভুল আৰু ৰঙলাও এয়া ৰঙলাও কাটি লৈছোঁ ভুল আৰু ৰঙলাও এটা নতুন আইটেম বনাম বুলি ভাবিছোঁ চাওঁচোন কেনেকুৱা হয় আইটেমটো ভুল ৰঙলাও আৰু লগত শুকান মাছ দিব আমি দুজনীয়ে আমি মিলি পেলাই বনাম বুলি ভাবিছোঁ দুজনীৰ কাৰণেহে আইটেমটো লৈছোঁ বহুত বেছি হৈছে চাগে ভুল 3টামান হৈ গৈছে ৰঙলাও হৈছে টুকুৰ একো নহয় দিয়ক ভুলটো গলি কোমল হৈ পেলাই নোহোৱা হৈ যায় ন গতিকে কেনেকুৱা হয় ভিডিঅ'টো মানে আপোনালোকে চাই থাকিব টেষ্টটো কেনেকুৱা হয় জনাম বাৰু বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আমি আলুটো সৰুকৈ বাকলি সৰু আলু যে আছে আমাৰ লগত ডাঙৰ আলু নাই মানে সেইটো কাৰণে সৰু আলু থকাৰ কাৰণে বাকলিটো গুচাই ল'ব লাগিব আলুটো এতিয়া বাকলি গুচাইছোঁ নহৰু আদা অলপ আনি থৈছোঁ পিঁয়াজ এটামান আনিছোঁ এটা পিঁয়াজ দিছোঁ এইকেইটা ভুলকেইটা গোটেইকেইটাই বাকলি গুচাম দুটা আছে এইকেইটা গুচাম ৰঙলাও চাগে আৰু নিদিওঁ কেনেকুৱা হয় টেষ্টটো বনাই থাকোঁতে আপোনালোকক দেখুৱাম আৰু টেষ্টটো কেনেকুৱা হৈছে জনাম বাৰু আপোনালোকে ভিডিঅ'টো চাব যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আমাৰ শুকান মাছ আছিলে আনি থোৱা এয়া বেলতলা বজাৰৰ পৰা কিনি আনিছিলোঁ এই শুকান মাছটো এতিয়া আমি অকণমান গৰম পানীত মানে বইল কৰি ল'ম মানে সৰু মাছবিলাকৰ মূৰত বহুত বালি থাকে ন গতিকে বালিবিলাক মানে বালি হ'লে খিচি কৰে খাবলৈ ভাল নালাগে সেইটো কাৰণে অকণমান গৰম কৰিছোঁ গৰম কৰি কোমল কৰি দিলে বালিখিনি ওলাই যাব গৰম পানীত ভিজাই অলপ 10 মিনিটটো নালাগে আৰু 7-8 মিনিটমান ৰাখি পেলাই আকৌ পানীত ধুবলগীয়া হৈছে ভালকৈ কাৰণ ইয়াতে বালি থাকে মাছখিনি ভালকৈ ধুই লৈছোঁ গৰম পানীত তিয়াইছিলোঁ যে দেখাইছিলোঁ এতিয়া তাৰ পৰা টুকি অকণমান ঠাণ্ডা পানী দি 2-3বাৰমান ধুব লাগিব যাতে ইয়াৰ মূৰত যিবোৰ বালি থাকে সেই বালিবিলাক ওলাই যায় তেতিয়ালৈকে আমি চাফাকৈ ধুই লৈছোঁ তাৰপাছত মাছখিনি পাতলকৈ ফ্ৰাই কৰা হ'ব তাৰ কাৰণে এয়া আদা নহৰু পেষ্ট লৈছোঁ চব্জিখিনি বনাব লাগিব যিখিনি ইয়াৰ কাৰণে আদা আৰু নহৰু পেষ্ট এটা বনোৱা হৈছে অকণমান হ'লে মানে মিক্সিত দিব দিগদাৰ সেইকাৰণে গ্লাছতে খুন্দি লোৱা হৈছে এয়া চেপ দি কিবা এটা চেপ দি কাটিছে আৰু মোক কাটিব নিদিয়ে মানে মই কাটিলে চেপটো বোলে বেয়া হৈ যায় আমাৰ বাইদেৱে নিজে কাটি লৈছে ৰঙলাওৰ লগত ভুল প্ৰথম খাম চাগে খাই পোৱা নাই কেতিয়াও টেষ্টি হ'ব বুলি কৈছে টেষ্টি হ'লে আপোনালোকেও বনাই খাব আৰু মাছখিনি ধুই কিমান চাফা কৰিলে দেখিছে নিজেও বোলে কেতিয়াও ইমান গা ধোৱা নাই যিমান মাছখিনি গা ধুৱাইছে ইমান ৰগৰি গা ধুৱাইছে মাছ একেবাৰে বগা চিকচিকীয়া হৈ গৈছে নিজেও চাগে কেতিয়াও ইমান গা ধোৱা নাই 40বাৰমান মাছখিনি ধুৱাই এনেকৈ চাফা কৰি লৈছে চাওক মাছটো অকণমান তেলত এনেকৈ বনাই লোৱা হৈছে অকণমান মানে গৰম কৰি লোৱা হৈছে অকণ টাইপত খোৱাকৈ বেছি বহুত তেল দিয়া নাই অলপ তেল দি জাষ্ট এনেই খমৰাই লোৱা হৈছে মানে কেৰাহীখনতে এয়া কাঢ়ি এক্সট্ৰাকৈ থৈ ল'ম গোন্ধটো যে বহুত ধুনীয়া আহিছে একদম শুকান মাছৰ গোন্ধ বুলি ক'লে এনেও আমাৰ মানুহবিলাকৰ জিভাৰ পানী পৰিয়ে যায় শুকান কেৰাহীখন চাই থাকিব নালাগে বাৰু ৰ'ব তাতে অকণমান তেল দি দিছোঁ তেল দি পেলাই এতিয়া এইখিনি পাচলিখিনি দিব লাগিব পিঁয়াজটো অকণমান ৰঙা হোৱাকৈ ভাজি লোৱা হৈছে তাতে অকণ গোটা জিৰা দি অকণমান লৰাই ৰঙচুৱা হোৱালৈকে ভাজিছে আমি আমাৰ আচাৰ জলকীয়া আছে ভোট জলকীয়াটো সেইটো আমি পাছত দি দিম কেঁচা জলকীয়া থাকিলে আপোনালোকে ইয়াতে এড কৰি দিব পাৰে কেঁচা জলকীয়া থাকিলে আপোনালোকে দিব পাৰে আমাৰ মানে আজি কেঁচা জলকীয়া নাই ৰঙা একো জলকীয়াই নাই আমাৰ ঘৰত আচাৰৰ অলপ জলকীয়া আছে আমি পিছত মানে দিম সেইটো তেলত দি দিলে মানে বস্তুটো একেবাৰে নোহোৱাই হৈ যাব চাগে একদম সৰু জলকীয়া হয় এতিয়া ইয়াৰ পাচলিখিনি যাওককৈ ঢালিহে দিছে আৰু ৰান্ধনীগৰাকী অকণমান খং উঠি আছে মানে বেলেগৰ ওপৰত সেইকাৰণে পাচলিখিনি মানে যাওককৈ ঢালি দি দিছে
এতিয়া মানে তেনেকুৱা হয়, খাবলৈতো টেষ্টিয়ে বনায় আমাৰ ৰান্ধনীগৰাকী। মই মানে যোগাৰহে কৰোঁ, ৰান্ধনী বেলেগেই পূৰা বনাই থাকে সদায়, টেষ্টি টেষ্টি বনাই বনাই খুৱায়। এতিয়া খং উঠি থকাৰ কাৰণে পটককৈ ঢালি দিলে আৰু এতিয়া ধুনীয়াকৈ লৰাই মেলি দিছে বাৰু মৰমতে, কেৰাহীখনে মৰম পাইছে। এয়া অকণমান হালধি পাউডাৰ, আছে চিটি মাৰিছে অলৰেডি। অকণমান নিমখ আন্দাজমতে, যিমানটো জোখৰ খায় আপোনালোকে, কম খালে কম দিব, বেছি খালে বেছি দিব। এই জিৰা পাউডাৰ দিছে নেকি, নে কি হয়? জিৰা পাউডাৰ দিছে, কিটচেনত নাথাকে যে গম নাপাওঁ মই ক'ত দিছে, খাবহে জানি খালি। এয়া আদা নহৰু পেষ্টটো গ্লাছত যে খুন্দি থৈছিল সেইটোও দি দিছে তাতে। জলকীয়াটো আনা, মই জলকীয়া আনিব লাগিব, জলকীয়া মানে আমি আচাৰৰ জলকীয়া আনিব লাগিব, কাৰণ আমাৰ লগত কেঁচা জলকীয়া একদমেই নাই আজি। আমাৰ জলকীয়া দেখিছে কিমান সৰু সৰু জলকীয়া, ধুনীয়া ধুনীয়া টিকলা টিকলা, ধান জলকীয়া, কণ জলকীয়া, যোনে যি নাম দিয়ে আৰু। এতিয়া তাকে দিব লাগিব, উপায় নাই। আৰু মইতো জলকীয়া একদমেই নাখাওঁ, কিন্তু তাইৰ লগত পৰি পৰি খাব লগা হৈছে। এতিয়া হেহাই হেহাই খাম আৰু নাক কান মুচি, জলকীয়া বেছিকেইটা লোৱা নাই, এইকেইটা আৰু খুন্দিব লগা আছে। পৰিব যে গোটা গোটা হৈ থাকিব। মিক্স নহ'ব বুলি এইকেইটা খুন্দি দিছে। ভোলটো জহা ভোল হয়, ইমান ধুনীয়া গোন্ধাইছে, গোন্ধটো পায়ে আৰু খাওঁ খাওঁ লাগি আছে। দেখিছেনে কাৰবাৰটো, তাত থকাকণো মানে লষ্টত যাবলৈ নিদিয়ে, সেইকণো শাকত লগাই দিছে। এনেকুৱা ৰান্ধনি মাতিলে কিন্তু মানে চবৰে লাভেই হ'ব, মানে নষ্ট হ'বলৈ নিদিয়ে বস্তু। দেখিছেনে, তাত লাগি থকা সেইকণো মানে তাত ঘঁহাই ঘঁহাই হ'লেও এৰাইছে। মানে এনেকৈয়ে বনাই বনাই অলপ সিজিবৰ টাইম হওঁতে মানে তেতিয়া মাছটো চাগে দি দিব, মানে মাছটো যেতিয়া দি দিবা, ঢাকনা মাৰি যেতিয়া কোমল হৈ যাব, ভোলটো গলি যাব আৰু ৰঙালাওটো ধুনীয়াকৈ সিজি যাব। আৰু ইয়াত জলকীয়াটো দি দিছে, এতিয়া ধুনীয়াকৈ জলকীয়াটো মানে পূৰা ভাঙি কৰি দিছে ন, চবৰ লগতে যাতে মিক্স হৈ যায় সেইটো চিষ্টেমত দিছে। তাৰপিছত যেতিয়া সিজিব, মই সিজাৰ সময়ত আপোনালোকক আকৌ এবাৰ দেখাম। তাই এফালে বনাই আছে, মোৰ কেইটামান কাপোৰ ইস্ত্ৰি কৰিব আছে, ইস্ত্ৰি কৰি ভৰাই থওঁ বুলি ভাবিছোঁ। কাপোৰবিলাক বাহিৰত ওলাই থাকিলে ধূলি লাগি লাগি কাপোৰবিলাক চব বেয়া হৈ গৈছে মানে। তো সদায় ৰেগুলাৰ পিন্ধা যিকেইটা কাপোৰ আছে সেইকেইটাতো থাকেই, অলপ কাপোৰকেইটা ইস্ত্ৰি কৰি মই অকণমান আজৰি হৈ লওঁ। পানীটো মানে ওলাই পেলাই ভোলৰ পৰা শুকাই গৈছে, ধুনীয়া হৈ গৈছে, মানে চব গলি গৈছে, গোটেইখিনি গলি গৈছে, আলু সিজি গৈছে, ৰঙালাও সিজি গৈছে। ইয়াত এতিয়া মাছখিনি দি পেলাই দি অলপ লৰাই দিছে, মানে মিক্স আপ কৰি দিব লাগিব গোটেইখিনি। মোৰতো দেখি বিৰাট টেষ্ট লাগিছে, খুব ভাল হ'ব যেন লাগিছে, খাবলৈ খুব টেষ্টি হ'ব যেন লাগিছে। আচলতে নিমখ হালধি মছলাবিলাক যিবিলাক দিয়া যায় চব যদি হিচাপমতে হয়, খাবলৈ খানাবিলাক এনেও বহুত টেষ্টি হয়। আপোনালোকেও বনাই চাব। এনেকৈ অলপ সময় ঢাকন মাৰি থৈ পেলাই অলপ সময় পিছত, ঠিক 2-3 মিনিটমানৰ পিছত নমাই দিলেই হ'ব। মাছটোতো বইল কৰি লোৱা হৈছে, সিজিয়ে গৈছে। এইটো শেষ হৈ গৈছে, একদম মানে ফিনিচিং, চব হৈ গ'ল, ধুনীয়াকৈ সিজি গ'ল আৰু খাবলৈ বিৰাট টেষ্টি হ'ব। খাওঁতে আপোনালোকক নেদেখাওঁ আৰু দিয়ক, কিন্তু আপোনালোকে নিজে বনাই চাব, খাবলৈ খানাটো বিৰাট টেষ্টি হ'ব। এয়া আমাৰ ভাতৰ কাঁহীখন এনেকুৱা হৈছেগৈ আৰু সম্পূৰ্ণৰূপে, আপোনালোকক জাষ্ট দেখাই দিছোঁ। বাহিৰত সাংঘাতিক ধৰণে ৰ'দ দিছে, ইমানেই প্ৰকাণ্ড ৰ'দ, একদম সূৰ্য দেৱতাই মানে পূৰা ফুল ভলিউম বঢ়াই দিছে। মই কাপোৰ অলপ ধুই থৈছিলোঁ, শুকাই চাগে কৰকৰীয়া মাৰিলে, পাপৰ হৈ গ'ল চাগে, বাহিৰত ধুইছোঁ। এতিয়া এইখিনিৰ পৰা আনিব যাওঁ কেনেকৈ তাকে ভাবিছোঁ। কেনেকুৱা মানে ৰ'দ, অলপ অলপ বতাহ দি আছে বাৰু। চাওক, মই ওপৰত আছোঁ আৰু ভাতটো খালোঁ দেই, বিৰাট টেষ্টি হৈছিল। আপোনালোকে বনাই খাব, বাৰে বাৰে কৈছোঁ, একদম মানে কিবা বুজাব নোৱাৰা ধৰণৰ টেষ্টি হৈছে। এতিয়া মই কাপোৰকেইটা ডুব ডুব ডুবকৈ দৌৰি যাম আৰু আনিম।
ৰ'দ আনিলোঁ কাপোৰকেইটা কিবাকৈ এতিয়া ভিতৰত যাওঁ আৰু একো নকওঁ মানে আৰু একো নবনাওঁ আৰু ভিডিঅ' নবনাওঁ ইয়াকে দেখালোঁ আজি যদি ভাল লাগিছে ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব যদি বেয়া লাগিছে এনেই চাব বাই বাই